মৈৰাবাৰীৰ উন্নয়ন খণ্ডত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণক লৈ তীব্ৰ প্ৰতিবাদ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ। নীতি বন্ধ কৰক, পঞ্চায়তক সম্পূৰ্ণ অগ্ৰাধিকাৰ দিয়ক। বিধায়ক আমিনুল ইছলামক দোষাৰোপ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ। বিজেপি, এজিপি আৰু ARDFৰ কৰ্মীসকলক ফৰ্ম দিয়াক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মৈৰাবাৰী উন্নয়ন খণ্ডত। মৈৰাবাৰী উন্নয়ন খণ্ডত অন্তৰ্গত 17টা পঞ্চায়তৰ প্ৰতিনিধিসকলে অৰুণোদয় আঁচনিক ৰাজনীতিক দলৰ কৰ্মীসকলক ক্ষমতা অৰ্পণ কৰাত ক্ষোভিত হৈ আজি মৈৰাবাৰী উন্নয়ন কাৰ্যালয় প্ৰাংগণত এক ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। মৈৰাবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক বাছনিৰ ক্ষেত্ৰত পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক অন্ধকাৰত ৰাখি ৰাজনৈতিক দলসমূহে কৰাত আজি মৈৰাবাৰীত এক ধৰ্ণা কাৰ্যসূচী হাতত লয় পঞ্চায়ত প্ৰতিনিধিসকলে। মৈৰাবাৰীৰ পঞ্চায়তৰ সভাপতি তথা প্ৰতিনিধিসকলে অৰুণোদয়ৰ সম্পূৰ্ণ ক্ষমতা পঞ্চায়তৰ প্ৰতিনিধিসকলক দায়িত্ব অৰ্পণ কৰিব লাগে বুলি চৰকাৰক দাবী জনাইছে। বিভিন্ন শ্লোগানেৰে অৰুণোদয়ৰ আঁচনি ৰাজনৈতিকৰণ যাতে নহয় সেই বুলি প্ৰশাসনক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰে। ইফালে মৈৰাবাৰী উন্নয়ন খণ্ডৰ গাণনিক বিষয়া জিতেন নাথক এক স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিনিধিসকলে। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ প্লাছ। উপস্থিত আমাৰ 17টা পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকল, সন্মানীয় আমাৰ ৱাৰ্ড সদস্যসকল, আজি পঞ্চায়তত উপস্থিত হৈছোঁ। এটা দুখৰ বিষয়, আমি 4 বছৰ আজি পাৰ কৰিলোঁ পঞ্চায়তত সভাপতি হিচাপে। আমি ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে যিকোনো সমস্যা, যিকোনো কাম কাজ আমি কৰি আছোঁ, কোনো অসুবিধা আমাৰ হোৱা নাই। আজি দুৰ্ভাগ্যৰ বিষয়, আজি চাওক অৰুণোদয়ৰ যিটো 2.0 যিটো আমাৰ অসম চৰকাৰে আমাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা যিটো আমাক গাঁও সভা পাতিব দিছে, আমি প্ৰত্যেকজন সভাপতিয়ে আমি কৰ্মচাৰীসকলক লৈ, আমাৰ সন্মানীয় সদস্যসকলক লৈ আমি পঞ্চায়তত গাঁও সভা পাতি আমাৰ বেনিফিচিয়াৰী যেনেকৈ চিলেকশ্যন কৰিব লাগে আমি মিটিং সহকাৰে আমি চিলেকশ্যন কৰি আজি এই অৰুণোদয়ৰ ফৰ্মবিলাক আমি ব্লকৰ পৰা আজিলৈকে পোৱা নাই, কিন্তু আমি শুনিব পাৰিছোঁ আমাৰ বিধায়ক মহোদয়ে ভাগ কৰি লৈ গৈছে, আমাৰ AGB, BGB এনেকৈ ভাগ কৰি লৈছে। আমি সেইবিলাক আমি কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আমি পঞ্চায়তখন চলাই লৈ গৈ আছোঁ। আৰু আমি সভাপতি হিচাপে ৰাইজৰ পুংখানুপুংখভাৱে যেনেকৈ উপযুক্ত বেনিফিচিয়াৰীয়ে সম্পূৰ্ণভাৱে বিধৱা, বিকলাংগ যিসকলে আজি বিয়া দিছিলে ঘূৰি আহিছে, 8টা ক্ৰাইটেৰিয়া আছে, সেইসকলক আমি চিলেকশ্যন কৰি ফৰ্মবিলাক সম্পূৰ্ণকৈ আমি পঞ্চায়তত ৰাখিছোঁ। আজি আমি দুৰ্ভাগ্যৰ বিষয়, আজি ইয়াত বহিছোঁ, বহুত দুখৰ বিষয়। আমি গাঁওসকলৰ এই বিধৱা, বিকলাংগ যিসকলে পাবলগীয়া মানুহ সেইসকলক চিলেকশ্যন কৰি ফৰ্মবিলাক লৈ আছোঁ যে আমাৰ অৰুণোদয় ফৰ্ম আমি পঞ্চায়তৰ পৰা নাপাম নেকি, কিন্তু বেলেগত ফৰ্ম দি আছে সেইটো আমি গম পাইছোঁ। সেইকাৰণে আজি এই ব্লকত আহি আমাৰ বিভাগীয় কৰ্তৃপক্ষ মহোদয়ৰ ওচৰত আমি সকলোৱেই এই কথাখিনি ক'বৰ কাৰণে আজি ইয়াত বহিছোঁ, যাতে এটা সুমীমাংসা কৰি এইটো সিদ্ধান্ত কৰি আমাৰ যাতে পঞ্চায়তত সম্পূৰ্ণ ক্ষমতা অৰ্পণ কৰি এই যিসকলে পাব সেই উপযুক্ত বেনিফিচিয়াৰীয়ে যাতে আমি চিলেকশ্যন কৰি আমি দিব পাৰোঁ, সেইটোৰ উত্তৰ পাবলৈ বা সেইটোৰ সুযোগ পাবলৈ আজি ইয়াত বহিছোঁ।